কৈছিলোঁ যে আজি নতুন ব্লগ এটা আহিব হয় যেতিয়া নতুন ব্লগ আহিব বিশেষকৈ বতৰটো ধুনীয়া হৈ আছে বহুত বেছি ভাল হৈ আছে বতৰটো চ' আপোনাক ভাবিব পাৰে এই ল'ৰাজনে এটা চাৰ্ট পিন্ধি পেলাই সদায় এটা ব্লগ দি আছে মানে বৰ্তমান পইচা নাই চাৰ্ট কিনিবৰ কাৰণে দুখীয়া ঘৰৰ ল'ৰাই চাৰ্ট কিনিব পৰা নাই পূজাও আহিছে একো ল'ব পৰা নাই চ' আজি মই যাম লংকেশ্বৰ মন্দিৰ আমাৰ ঘৰৰ পৰা লংকেশ্বৰ মন্দিৰলৈ 31 মিনিট 11 কিলোমিটাৰ চ' গুৱাহাটী জালুকবাৰীৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় পাৰ কৰি লংকেশ্বৰ মন্দিৰ তেনেহ'লে আপোনাৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু সদায় মৰম আশীৰ্বাদ মোক দি যাব সেইটো বিচাৰোঁ আৰু ভিডিঅ'টো মাজতে স্কিপ নকৰিব আৰু যোৱাৰ আগে নিজৰ চিনাকিটো কৰাই দিওঁ হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বেক ইউটিউব মাই চেনেল তো লগ পাম লংকেশ্বৰত তলৰ ঘৰৰ পৰা নামি আহি তল পামেই আৰু অলপ বাকী আছে এইফালে আমাৰ ঘৰ এইফালে আহিছোঁ নামি যাই আছোঁ আমাৰ ইয়াৰ পৰা চাওক পূৰা গুৱাহাটীখন দেখা পায় এটা গুৱাহাটী পূৰা দেখা পায় দেখিছে পূৰা গুৱাহাটীখন দেখা পায় আপোনালোকে যদি লংকেশ্বৰ মন্দিৰলৈ অহা নাই গাইজ তো আপোনালোকে যদি পল্টন বজাৰ ফালৰ পৰা আহে পল্টন বজাৰৰ বাছত আহিব বাছত আহি জালুকবাৰীত নামি পেলাই জালুকবাৰীত আকৌ এখন চমু ল'ব লাগে চমু বা মেজিক যিকোনো এখন লৈ আপোনাৰ লংকেশ্বৰ যাব পাৰে পল্টন বজাৰৰ পৰা জালুকবাৰীলৈ ভাড়া মিনিমাম 20 টকাই হয় তাতকৈ বেছি অধিক নহয় মই একদম পাহাৰৰ ৰাস্তাৰে নামি আহি আছোঁ তললৈ এইফালে মানে তললৈ যাব শ্বৰ্টকাট হয় চ' আগতে যেতিয়া স্কুল পঢ়ি আছিলোঁ তো এইফালে অহা যোৱা কৰিছিলোঁ এইটো ৰাস্তা দিয়ে চ' আপোনালোকে যে অলপ আগতে ক'লোৱে আপোনালোকে যদি পল্টন বজাৰ ছাইডৰ পৰা আহে তেতিয়া জালুকবাৰীত নামি যাব বাছৰ পৰা নামি পেলাই মেজিক ল'ব মেজিকৰ পৰা 10 টকামান লৈ আপোনালোকে কিন্তু লংকেশ্বৰ মন্দিৰ নামাই দিব লহা টিনা প্লাষ্টিক কিমান আজি হ'ল কামাই নামি আছোঁ গৈ আছোঁ তললৈ এইফালে এনেকৈ নামি যাই থাকিম তললৈ ফাইনেলি তললৈ নামি আহি পাই গ'লোঁ এইটো এইফালৰ পৰা নামি আহি তললৈ আহি পালোঁ এতিয়া মেইন ৰাস্তাটো পালোঁৱে তাৰ পৰা টেম্পোত উঠিম টেম্পো উঠি ভৰলুত নামিম 10 টকামান ল'ব টেম্পো ভাড়া ভৰলুৰ পৰা আকৌ বাছ ধৰি জালুকবাৰীত নামিম জালুকবাৰীত আকৌ বাছ ল'ম তাৰপিছত বাছ নলওঁ জালুকবাৰী মেজিক ল'ম মেজিক লৈ চিধা লংকেশ্বৰত যাম তেনে আপোনাৰ লং পাম লংকেশ্বৰত তো গাইজ মোবাইল দি ব্লগ বনাই আছোঁ মানে ভিডিঅ' বনাই আছোঁ অলপ বেয়া হ'ব পাৰে এডজাষ্ট কৰি ল'ব গাইজ ফাইনেলি আহি পালোঁ জালুকবাৰী বাছৰ পৰা নামিম আৰু জালুকবাৰীৰ পৰা নামি গুৱাহাটী বিশ্ববিদ্যালয় পালোঁৱে গাইজ আহি বিশ্ববিদ্যালয় পাইছোঁ ৰাস্তা পূৰা খালী চাওক মামা আহিব নেকি পূৰা খালী মেজিকত বহিছোঁ এইখন মেজিক পূৰা খালী বিশ্ববিদ্যালয়ৰ ওচৰতে আছে ভিডিঅ'টো চাই থাকিম মই নাজানো ড্ৰাইভাৰটা ড্ৰাইভাৰটা জানো 20 টকা বুলি ক'লে মাৰিব এইটো লংকেশ্বৰ মন্দিৰ চ' গাইজ আহি ফাইনেলি লংকেশ্বৰ মন্দিৰ পাই গ'লোঁ এইটো লংকেশ্বৰ মন্দিৰ এইফালে আছে চ' আপোনাৰ প্ৰথমে লংকেশ্বৰ মন্দিৰটো কোনো এটা জেগা দেখাওক আহক জেগাটো এইটো হ'ল যদি আপোনালোকে 2 চকীয়া বাহন বা 4 চকীয়া বাহন লৈ আহে ইয়াতে থোৱা জেগা ধুনীয়া সুবিধা আছে একো চিন্তা কৰিব লাগে একো নাই আৰু যদি 2 চকীয়া বাহন লৈ আহে তেনেহ'লে 10 টকা দিব লাগিব যদি 4 চকীয়া বাহন লৈ আহে 20 টকা ধুনীয়াকৈ লিখা আছে 2 চকীয়া বাহন 10 টকা আৰু 4 চকীয়া বাহন 20 টকা যদি গাড়ী মটৰ লৈ আহে তেতিয়া থোৱা এটা ধুনীয়া ব্যৱস্থা আছে আপোনালোকে ধুনীয়াকৈ থ'ব পাৰে তো ব'লে আমি ভিতৰলৈ যাওঁ এতিয়া চ' গাইজ আহি পালোঁ মই মেইন মন্দিৰ লংকেশ্বৰ ভিতৰলৈ সোমাম পোনপ্ৰথমে গণেশ বাবা পূজা কৰি ল'ম
গাইজ এতিয়া ওপৰলৈ যাম। ইয়াৰ পৰা এই চিৰিটোৰ পৰা ওপৰলৈ একদম আপোনাৰ 4টা চিৰি আছে। আপোনাক সকলো চিৰিবোৰ দেখাই যায় থাকিব সকলো মন লগত। যোৱাৰ আগতে কিছুমান জাননী দিয়া আছে। এতিয়া আড্ডা মাৰা নিষেধ, ধূমপান কৰা নিষেধ বুলি লিখা আছে। এইবিলাক চিৰি যে দেখিছে, এইবিলাক চিৰি দান কৰা মানুহবিলাকৰ নাম লিখা আছে। মই দেখাই আছোঁ। এয়া লক্ষীৰাম কলিতা, শ্ৰী পদ্মৱতী কলিতা, যোনে যোনে দান কৰিছে এইবিলাক চিৰিবিলাক সম্পূৰ্ণ মানে দেখাব নোৱাৰিম। ইয়াতো লিখা আছে মহেন্দ্ৰ কলিতা বুলি লিখা আছে, বৈশী কলিতা লিখা আছে। মানে সকলো চিৰিতে যোনে যোনে দান কৰিছে তেখেতসকলৰ নামবোৰ লিখা আছে। কিছুমান চিৰিৰ নামবোৰ মুচাও গৈছে, কিছুমান লিখাও আছে। আপোনালোকে এইবিলাক দেখাই যাই আছোঁ। ৰাতিপুৱা বতৰটো কি ধুনীয়া আছে, এতিয়া আকৌ বহুত বেছি বেয়া হৈ গৈছে। পূৰা ফুল জছত যাম, ফুল কনফিডেঞ্চত যাম, পূৰা 400টা চিৰি বগাই যাম, পূৰা ফুল জছত যাম। এয়া গৈ আছোঁ ওপৰলৈ। এই চিৰি পাৰ কৰি গৈ সেই চিধাটো শনি মন্দিৰ পাম। তাৰপিছত আমি আকৌ ওপৰলৈ উঠিব লাগিব। এই চব চিৰিবিলাক যিমান দান কৰিছে চব চিৰিবিলাক পূৰা নামটো মানে ভালকৈ নাই, মানে উঠি গৈছে। কিছুমান নাম আছে, তেতিয়া দেখাব চেষ্টা কৰিম নামবোৰ কি লিখা আছে, পঢ়ি শুনাই দিম। ইয়াতে লিখা আছে শ্ৰী দিয়া বাঞ্চল, এই দেখিছে শ্ৰী দিয়া বাঞ্চল বুলি লিখাই আছে। এইবোৰ চিৰি সকলো চিৰিৰ নামবোৰ লিখা আছে। ৰাতিপুৱা ৰ'দ নাছিলে, এতিয়া পূৰা ৰ'দ দিছে। আৰু মোক এইফালেও মানুহ নাই, বৰ্তমান কোনো নাই। আজি মঙলবাৰ, মানুহ নাই। এইফালেও মানুহ নাই। ভালেখিনি মই বগাই আহিলোঁ ওপৰলৈ। ওপৰলৈ যাম। ভিতৰত আৰু চিৰি আছে ওপৰত। চিৰিবিলাক বৰ দান কৰিছে মানুহবিলাকে। কিছুমান চিৰিটো নামবোৰে মুচি গৈছে। আহি আমি শনি মন্দিৰ পাই গ'লোঁ। সেইটো শ্ৰী শনি মন্দিৰ। যদি আপোনালোকে ইয়াতে আহে, জোতা চেণ্ডেল খুলিবৰ কাৰণে ভাল ঠাই আছে। এইটো খুলিব পাৰি, ধুনীয়াকৈ লিখা আছে জোতা চেণ্ডেল ৰখা ঠাই। আৰু ইয়াতে আপুনি আহিলে পানীৰ কোনো অসুবিধা নাই, পানী এভেইলেবল আছে। হাত ভৰি ধুই ভিতৰলৈ যাব পাৰে, মন্দিৰৰ ভিতৰলৈ। আমি এতিয়া প্ৰথম শনি মন্দিৰ ওপৰলৈ মন্দিৰলৈ যাম। দুৱাৰখন পালোঁ। এইটো শনি বাবা মূৰ্তি, তেখেত ওপৰত আছে ৰবি। এইটো শনি বাবা, ভিতৰতো চাব পাৰে, কি ধুনীয়া। ধুনীয়াকৈ নাম লিখা আছে, পুত্ৰ, চন্দ্ৰ, আৰু আছে নাম দেখা আছে আপোনালোকক, বুধ। মানে সকলো ভগৱানৰ, প্ৰতিটো ভগৱানৰ এটা এটা জেগাৰ নাম ধুনীয়াকৈ লিখা আছে। চাকি ধূপ জ্বলোৱা নিষেধ। এটা আপোনালোকে আহি যদি লংকেশ্বৰ মন্দিৰলৈ আহে, চাকি ধূপ জ্বলাব নিষেধ, মানে জ্বলাব নোৱাৰে। এইটো হ'ল বৃহস্পতি। আছে আপোনালোকে কিন্তু মন্দিৰৰ ভিতৰত কিন্তু চাকি বন্তি জ্বলাব নোৱাৰিব। তাৰ কাৰণে চিষ্টেম ইয়াতে কিছুমান নিয়ম আছে। আপোনালোকে চাকি বন্তি এইফালেদি তলেদি নামি আহি আপোনালোকে ইয়াতে চাকি বন্তি জ্বলাব পাৰে। ধুনীয়া সুবিধা কৰি দিছে। মন্দিৰৰ ভিতৰত মানে নিষেধ। আপোনালোক কৈছোঁ অলপতে, এটা ভিতৰত আহিলে চাকি বন্তি জ্বলাব নোৱাৰে। আৰু এটা গাইছে দিছে এই মূৰ্তিবোৰ আপোনালোক যদি মন্দিৰৰ লংকেশ্বৰ মন্দিৰলৈ আহে, এই মূৰ্তিবোৰ হাতেৰে নুচুব। ইয়াতে লিখা আছে ধুনীয়াকৈ, আপোনালোক দেখাই দিছোঁ, চাই লওক। ধুনীয়াকৈ লিখা আছে, হাতেদি নুচুব। আৰু ইয়াতে যদি আহে চাকি বন্তি জ্বলাব খোজে, ইয়াতে ধুনীয়াকৈ আপোনালোকে চাকি বন্তি জ্বলাব পাৰে। এইবিলাক ধুনীয়াকৈ আছে। এই ধুনীয়াকৈ যোনে কৰিছে, যোনে মূৰ্তিবোৰ বনাইছে, নামবোৰ কৈ দিছোঁ: খগেন দাস, মনোজ দাস, নয়নমণি দাস, ফটাশীল আমবাৰী, গুৱাহাটী। লগতে জুম কৰি দিছোঁ, চাই লওক ধুনীয়াকৈ। এই তিনিজন মানুহে মূৰ্তিবোৰ যে বনাইছে, তেখেতসকলৰ নামবোৰ লিখা আছে: খগেন দাস, মনোজ দাস, নয়নমণি দাস, ফটাশীল আমবাৰী, গুৱাহাটী 25। চালে আপোনালোকে।
চাই মহাদেৱৰ মন্দিৰটো পাই গ'লোঁ। মন্দিৰ সোমোৱাৰ আগতে এফালে এটা নন্দী আছে, সেইফালে এটা নন্দী আছে, দুইফালে নন্দী। মাজেদি এখন গেট, আমি ভিতৰলৈ যাম। এইটো চাওক কি ধুনীয়া, এই ইমান ডাঙৰ পাথৰ দেখিছে। ইয়াতে মহাদেৱ বাবা। ইয়াতে এটা বস্তু দেখাওঁ, ইয়াতে চাউণ্ডটো ইক' হয়, শুনিব নেকি? মই আপোনাক শুনাই আছোঁ তাত। হাৰ হাৰ মহাদেৱ, চাইছে চাউণ্ডটো কিমান ইক' হৈছে? আকৌ এবাৰ কৈছোঁ শুনক, হাৰ হাৰ মহাদেৱ। শুনিছে? চাউণ্ডটো পূৰা ইক' হয়, মানে চাউণ্ডটো পূৰা ইক' হয়। এইবোৰ চাওক ধুনীয়াকৈ যোনে যোনে সেইবিলাক চব দান কৰিছে। দান কৰা যোনে যোনে দান কৰিছে তেখেতৰ নাম লিখা আছে। অখিলৰাম মেধি, কৃষ্ণা মালাকাৰ, লংকেশ্বৰ, চবৰে সকলোৰে এটা নাম লিখা আছে। চাওক সকলোৰে নাম লিখা আছে, সকলোৰে দেখিছে আপোনালোকে। চবৰে যোনে যোনে দান কৰিছে সেইবিলাকে তেখেতৰ ধুনীয়াকৈ নামবোৰ লিখা আছে। মই পাপি দুষ্টমতি নাজানো ভকতি স্থিতি পদস্বত্বে কৃষ্ণ পদে বাৰম্বাৰ কৌটি মূৰ নমস্কাৰ কৃপা নচাৰক নাৰায়ণ কৰিও মায়াৰ নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰিও পৰিত্ৰাণ শ্ৰী গুৰু চৈতন্য প্ৰভু নিত্যানন্দ গুৰু চৰণ থৰণ সাধুগুৰু বৈষ্ণৱৰ চৰণ থৰণ একবাৰ নিত্যানন্দে হৰি হৰি বল জয় জয় গুৰুহেব ওম গদা হৰিনাম প্ৰসাদ চৈতন্য জগন্নাথ স্বামী শ্ৰী গুৰু মহাৰাজ কি জয় লংকেশ্বৰ বাবা কি জয় গণেশ বাবা কি জয় ভক্তৰ মনৰ বাঞ্ছা সিদ্ধি কৰি বহুদিন কল্যাণ হৰিয়াৰ ৰক্ষা কৰে। জয় বাবা লংকেশ্বৰ, হৰ হৰ মহাদেৱ, ধন্যবাদ। জয় শিৱ শম্ভ, বম বম ভোলে ওম নমঃ শিৱায়। চ' গাইছ আপোনালোকক যিখিনি কথা নাজানো দেৱে বুজালে বা দেৱে ক'লে, মোৰ যুগতকৈ ভুল হৈছে, ক্ষমা কৰি দিব। চ' প্ৰথমে আপোনালোকক মই 360 ডিগ্ৰী এংগেলত এটা এই দেখাই আছোঁ, চাই লওক। আপোনালোকে চালে 360 এংগেলত দেখালোঁ মই সকলো। চ' যোৱাৰ আগে এটা কথা কওঁ, বহুত বেছি ভাল লাগিছে ইয়াতে আহি। দেৱকো লগ পালোঁ, দেৱৰ পৰা কিছুমান নজনা কথা শিকিলোঁ, বহুত বেছি ভাল লাগিছে। গৰমো লাগিছে, চাওক পূৰা ঘামি গৈছোঁ চবফালেদি। চ' দেৱ বহুত বহুত আপোনাক ধন্যবাদ। আকৌ আহিম কেতিয়াবা, যদি আহোঁ ইয়ালৈ মন্দিৰত আকৌ আপোনাক লগ পাম। চ' আকৌ এবাৰ এটা কথা কওঁ গাইছ, মোৰ এটা কোনো মনত হয়, ইয়াৰ চাউণ্ডটো বহুত বেছি ইকুৱেল। লাগলে আকৌ এবাৰ আপোনাক চিঞৰি পেলাই শুনাই দি আছোঁ, হাৰ হাৰ চাউণ্ড দেখিছে। মই মহাদেৱক বহুত পূজা কৰোঁ, ভক্ত তেখেতৰ, মই সদায় তেখেতৰ শ্ৰদ্ধা কৰোঁ। সদায় আপোনালোকে সদায় ভালে থাকক, সুখলে থাকক, মই সেইটো ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম। আপোনালোকে সুখত থাকক, শান্তিত থাকক, মই সেইটো সদায় আপোনাৰ ওচৰত ভগৱানৰ ওচৰত সদায় কামনা কৰিলোঁ। চ' গাইছ, ইয়াৰ পৰা এতিয়া যাবলৈ হ'ল, এতিয়া 12টাই বাজিলে, 12:05 হ'ল। ৰাতিপুৱা আহিছোঁ 10টা বজাত, আহি 11টামান পালোঁ ইয়াতে। আহি আপোনাক সকলো জেগা দেখালোঁ। নন্দী দাতা, ৰঞ্জুন জখৰীয়া, নিমিতা জখৰীয়া, ৰীতা জখৰীয়া, আজৰা দেওবৰীয়া, এইফালে এটা নন্দী আছে আৰু মোৰ এইফালেও এটা নন্দী আছে। চাওক যোনে যোনে দান কৰিছে, এইবোৰ যোনে যোনে নন্দী দান কৰিছে, মই ৰাস্তাটো চিৰিবোৰ দান কৰিছে, তেখেতৰ সকলো স্পষ্টকৈ ধুনীয়াকৈ নামবোৰ লিখা আছে। এইটো হ'ল মহাদেৱ বাবাৰ মেইন দুৱাৰখন, এই মহাদেৱৰ ওপৰতে আছে, চাওক। চ' গাইছ, আৰু বেছি একো নকওঁ, মই এটা কথা কওঁ, যদি ভিডিঅ'টো চাই ভাল পাইছে তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনে পালে। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, গাইছ। আপোনালোকে সদায় ভালে থাকক, সুৰক্ষিত থাকক, ভগৱানৰ ওচৰত সদায় কামনা কৰিলোঁ। আপোনালোকে সদায় ভালে থাকক, আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ মোক সদায় দি যাব। যদি ভিডিঅ'টো যদি মোৰ কিবা ভুল হৈছে বা কোৱাত যদি কিবা ভুল হৈছে, তেনেহ'লে আপোনালোকে মোক কমেণ্টত নিশ্চয় জনাব, ভুলটো শুধৰণি কৰিম। সদায় হাঁহি থাকক, সুখত থাকক আৰু বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। তেনেহ'লে লগ পাম নতুন ভিডিঅ' নতুন জেগাৰ লগত।
টিল দেন টাটা বাই বাই জয় আই অসম।